বজৰং দল নামটো শুনি অলপমান মানে হাঁহি উঠা কথা বুলি ক'ব পাৰি। বজৰং দল নাম হৈ কিনে ইহঁতে যিটো কাম কৰিছে সেইটো কিন্তু একদমেই শুদ্ধ কৰা নাই। হিন্দু হৈ কিনে মোৰ নিজৰে লাজ লাগিছে আৰু বেলেগৰ মানে ইয়াতে কেনেকুৱা মানে পৰিস্থিতি এটা হৈছে আৰু সেইটোতো আকৌ মানে সেয়ে নাই। বহুত বেয়া কৰিছে মানে ৰিলিজিয়নত এইবোৰ যি কাজিয়া কৰিব ট্ৰাই কৰি আছে। ক'ব নোৱাৰো কিয় কৰি আছে, কিন্তু যিবোৰ ট্ৰাই কৰি আছে এইবোৰ বহুত ভুল হৈছে। আৰু মই আৰু এটা কথা ক'ব বিচাৰো, যিমান কি সিহঁতে ট্ৰাই নকৰে কিয়, আমি নতুন প্ৰজন্ম হয়, আমি এডুকেটেড হয়, আমি এইবোৰ কেতিয়াও মানে ভাল বুলি নাভাবো। যিমান কি আমাক ফৰ্চ নকৰক কিয়, মানে যিমান কি কথা নকওক কিয়, আমি এইবোৰ কেতিয়াও শুদ্ধ বুলি নাভাবো। ৰিলিজিয়নৰ মাজত কিবা কাজিয়া লাগে, বহুত আগৰ পৰা লাগি আছে, কিন্তু আমাৰ মাজত এনেকুৱা একো কাজিয়া নাই। আমাৰ স্কুলৰ মাজত খ্ৰীষ্টিয়ানে হওক মুছলমানে হওক এইবোৰ একো কাজিয়া লগা নাই নহয়। সিহঁতে এখন স্কুলত আহি কিনে, এখন ইনষ্টিটিউচনত আহি কিনে এইবোৰ যে কৰিছে এইবোৰ ভুল কৰিছে। খ্ৰীষ্টিয়ান মানে খ্ৰীষ্টমাছ আছিল, খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন বৰবাদ কৰিছে, সেইটো হয় কৰিছে, সেইটো বহুত বেয়া হৈছে। মাজত আনি কিনে জ্বলাই পেলাইছে। জ্বলাই থকা টাইমত ইহঁতে শ্লোগান মাতিছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম। হিন্দু হৈ কিনে মোৰ নিজৰে লাজ লাগিছে আৰু বেলেগৰ মানে ইয়াতে কেনেকুৱা মানে পৰিস্থিতি এটা হৈছে আৰু সেইটোতো আকৌ মানে সেয়ে নাই। মানে শ্ৰীৰামেতো কোৱা নাছিল ন যে মানে এইবিলাক জ্বলাই পিনে এইবিলাক কৰিবলৈ, শ্ৰীৰামেতো কোৱা নাছিল ন এইটো কথা। সিহঁতে মানে বহুত বেয়া কাম কৰিছে এইটো। মানে সৰস্বতী পূজা আমাক মানে কোনো মানা কৰা নাই যে আমাক আমাৰ স্কুলত কৰিব নালাগে, কিন্তু আমি মানে সৰস্বতী পূজা আমাৰ বাহিৰৰ এটা মন্দিৰ আছে, আমি তাতে চবে মানে ষ্টুডেন্ট বিলাকে মিলি আমি তাতে পালন কৰো সৰস্বতী পূজাটো। বাহিৰৰো ষ্টুডেন্ট আহে, চব আহে, চব আহে আমাৰ ইয়াতে। আমাৰ ইয়াতে মানে বাধা নাই, আকৌ চব আহিব পাৰে এনেকুৱা। আনকি আমাৰ স্কুলত বিহু মানে বিহুৰ কাৰণে আমি ৰংগলী বনাও, মানে চব আমি হেৰি কৰো। কালচাৰেল উইকৰ কাৰণে আমি চব হেৰি কৰো। আমাক চবতে মানে আমাক কেতিয়াও স্কুলে কোনো বাধা দিয়া নাই যে এইটো নকৰিব এইটো নকৰিব, এইটো ৰিলিজন মানিবা এইটো নামানিবা, সেনেকুৱা একো বাধা নাই। খ্ৰীষ্টিয়ানিটিত যে আমি সোমাব লাগিব সেইটো কোনো কোৱা নাই। কোনো মানে আমাক হেৰি কৰা তুমি নাই। যি ধৰ্মৰে হোৱা, খ্ৰীষ্টিয়ানিটিটো যে তুমি মানিব লাগিব সেইটো কোনো কথা নাই। তুমি যি ধৰ্মৰ হলেও আমাৰ স্কুলত পাৰিবা পঢ়িব, আৰু এটা কথা কওঁ, আমাৰ স্কুলত আমাক কেতিয়াও মানে এইবোৰ প্ৰিভেন্ট কৰা নাই। ৰিলিজনৰ কথাত আমাক কেতিয়াও এইবোৰ প্ৰিভেন্ট কৰা নাই। লাইক আমি ইয়াতে ৰংগলী বনাইছো, চাকি ধূপ জ্বলাইছো, বিহু কৰো ইয়াতে, আমাক সেইবোৰ মানে একো কথাই নাছিল। কিন্তু পিছত ইহঁতে আহি কিনে বজৰং দল, আৰু নামটো মানে সেইটোও ক'ব বিচাৰো, বজৰং দল নামটো শুনি অলপমান মানে হাঁহি উঠা কথা বুলি ক'ব পাৰি। বজৰং দল নাম হৈ কিনে ইহঁতে যিটো কাম কৰিছে সেইটো কিন্তু একদমেই শুদ্ধ কৰা নাই। আমাৰ চেণ্ট মেৰিজ কাৰণকে বহুত ধুনীয়াকে সাজি থৈ দিছিল বহুত দিন আগৰ পৰা, লাইক ষ্টুডেন্টছ বিলাক মিলি কেনে বা চবে মিলি কেনে সাজি থৈ দিছিল। তাৰপিছত কালি আমি ফিক্স টাইমটো নাজানো, 2-3 মান বাজি থাকে, আমি ফিক্স টাইমটো নাজানো, বজৰং দল বুলি কিবা এটা দল আহি কেনে লাইক চব ডিষ্ট্ৰয় কৰিছে, চব ভাঙি থৈ গৈছে। স্কুলৰ লগো চগো চব সেনকে ভাঙিছে, স্কুলৰ নতুনকে এডমিশনৰ পোষ্টাৰ খিনি বা কিবা কিবি সেনকে চব ভাঙি থৈ গৈছে। লাইক ষ্টুডেন্টছক হাৰ্ট কৰিছে তাহাঁতে। লাইক হিন্দুজিয়ামটো ছেভ কৰা নামত আহিছে, বাট এইটো হিন্দুজিয়ামটো ছেভ কৰাটো নহয় না। শ্লোগান জয় শ্ৰীৰাম জয় শ্ৰীৰাম কৈছে, বাট শ্ৰীৰামেতো আমাক দুইখ নাই যে লাইক আমি চব ৰিলিজনটো আমি এটা ৰিলিজনে বেলেগ এটা ৰিলিজনক বেয়া পাব লাগে, আমাকতো এইটো শিকোৱা নাই না। আমাক ইকুৱেলিটিটোহে কয়। আমাৰ স্কুল কেম্পাছত সৰস্বতী পূজাটো নহয়, কাৰণ আমাৰ চাৰ্চটো আছে, গতিকে আমাৰ চব ষ্টুডেন্টছ মিলি কেনে স্কুলৰ এই কাষৰ এখন মন্দিৰটো আছে, আমি তাতে চেলিব্ৰেট কৰো। এনে পাৰমিশন আছে, আমাক মানে বাধা দিয়া নাই এইটো কৰিব। আমাক স্কুলে লাইক হাক নেদে যে আমি কিবা এটা ফল' কৰিব নালাগে। চব ৰিলিজন আমাক ইকুৱেলিটিটো শিকিছে।